মৰ্নিং আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি জিয়া আপোনালোকলৈ নতুন ৰেচিপি লৈ আহিম। আজি মই বনাবলৈ গৈ আছোঁ জিকা আৰু লোকেল মুৰ্গী। মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ মোৰ বড়ো চিকিলা চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব। আপোনালোকৰ যদি মৰম পাওঁ তেতিয়া নতুন নতুন ৰেচিপি দেখাবলৈ চেষ্টা কৰিম। থেংক ইউ। আৰু বলক এতিয়া মই কেনেকৈ বনাওঁ চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো। মই একেবাৰে আলুখিনি পিঁয়াজৰ লগত একেলগে এড কৰি ল'লোঁ। জিকা আৰু তোমাৰ 2টা আলু আৰু তোমাৰ পিঁয়াজ, লোকেল মুৰ্গী আৰু এইখিনি হৈছে মাংসটো সিজিবলৈ লৈছে গ্ৰেভি। অকণমান সিজিবলৈ দিওঁ, অকণ গেছটো কমাই দিলে। মই এতিয়া এড কৰিম জিকাখিনি। মাংসখিনি সিজিব লৈছে সেইকাৰণে জিকাখিনি এড কৰি দিলোঁ। জিকা এড কৰি মণি আহি গ'ল ওপৰৰ পৰা। তাই গোটেই বনোৱা হ'লনে? এতিয়া মই চিকেনটো চাই লওঁ। চলো এতিয়া